Hello guys, আজি আমি শিকিম 2x2 কিউবক বিগিনাৰ মেথডত কেনেকে মিলাব পাৰি। তো বিগিনাৰ মেথডৰ বেসিক ভিডিঅ অলৰেডি বনোৱাই আছে। তো সেইটো ফাৰ্ষ্ট চাই লওক, তাৰ পাছত এই ভিডিঅটো চালে বেছি ভালদৰে বুজি পাব। তো এতিয়া চাওক, আমি ফাৰ্ষ্ট যিকোনো এটা সাইড লৈ বগা ফেস এটা বনাব লাগিব। তো মই এই কৰ্নাৰ পিচটোক লৈ পেলাই ইয়াতে বগা ফেস বনাম। তো ইয়াতে আছে সেউজীয়া, কমলা আৰু বগা। যদি আমি এই পিচটোৰ সাইডৰ কৰ্নাৰ পিচটো সলভ কৰিব লাগে, তো ইয়াতে লাগিব সেউজীয়া, বগা, ৰঙা। তো ইয়াতে ৰঙা কেনেকৈ হ'ব, ইয়াতে কমলা আছে আৰু কমলাৰ অপোজিট সাইড সদায় ৰঙা হয়। তো ইয়াতে এই কৰ্নাৰ পিচটোত লাগিব ৰঙা, সেউজীয়া আৰু বগা। তো ৰঙা, সেউজীয়া, বগা এইটো পিচটো আমি ইয়াতে আনিব লাগিব। তাৰ কাৰণে আমি যেতিয়া আমি ইয়াতে আনিম, তো এই পিচটো ইয়াৰে তলত আনিব লাগিব আৰু তেতিয়া এটা মেথড লগালে এইটো পিচ সলভ হ'ব। তো মই এই পিচটো ইয়াতে লাগিব, সেইকাৰণে আমি ইয়াতে তলত আনিম। তলত আনিলো। তো ইয়াতে তিনিটা কেছ হয় আৰু ইয়াৰে ফাৰ্ষ্ট কেছ হ'ল এনেকুৱা যে বগা কালাৰটো সদায় ৰাইট সাইডে থাকে। বগা কালাৰটো যদি ৰাইট সাইডে থাকে, তেতিয়াহ'লে আমি এটা এলগৰিথম লগাম, R ৰিভাৰ্স D ৰিভাৰ্স R D। আৰু এতিয়া পিচটো সলভ হ'ল। তো এতিয়া আমি চাম ইয়াৰে ওচৰে পিচ, কাষৰ পিচটো। তো ইয়াতে লাগিব ৰঙা, বগা আৰু ইয়াতে লাগিব নীলা। তো ইয়াতে চাওক সেউজীয়া আছে আৰু সেউজীয়াৰ অপোজিট সদায় নীলা হয়। তো ইয়াতে নীলা, ৰঙা আৰু বগা লাগিব। তো এইটো পিচ ইয়াৰে তলত আছে, সেইকাৰণে আমি ইয়াতে এলগৰিথমটো লগাম। তাত আমি চাম যে বগা পিচটো ক'ত আছে। প্ৰথম কেছটোত আছিল বগাটো ৰাইট সাইডে, তো ৰাইট সাইডৰ সূত্ৰটো লগাইছিলোঁ। এতিয়া আছে বগা তলৰ ফালে, মানে ডাউন ফেচত। তো এতিয়া আমি ডাউন ফেচৰ সূত্ৰটো লগাম, R ৰিভাৰ্স 2D R D R ৰিভাৰ্স D ৰিভাৰ্স R D। তো এতিয়া এইটো সলভ হ'ল। তো ইয়াতে আমাক এতিয়া লাগে লাষ্ট পিচ বগা, নীলা আৰু কমলা। তো এইটো 3 নম্বৰ কেছ হ'ব পাৰে, বগা কালাৰটো সন্মুখৰ ফালে থাকিব পাৰে। তো ফাৰ্ষ্ট আছিল আমাৰ বগাটো ৰাইট সাইডৰ সূত্ৰটো লগাইছিলোঁ। বগাটো আছিল ডাউন লেয়াৰত, তো ডাউন লেয়াৰৰ সূত্ৰটো লগাইছিলোঁ। এতিয়া বগাটো আছে সন্মুখৰ ফ্ৰণ্ট সাইডত, তো ফ্ৰণ্ট সাইডৰ সূত্ৰটো লগাম, D ৰিভাৰ্স R ৰিভাৰ্স D R। তো এনেকৈ প্ৰথম বগা ফেচটো কমপ্লিট হ'ব আৰু তাৰে কাণৰ গোটেই কালাৰকেইটা সলভ হ'ব। তো ফাৰ্ষ্ট লেয়াৰ কমপ্লিট হ'ল। তো আমি ফাৰ্ষ্ট লেয়াৰ কমপ্লিট হ'লে বগাটো আমি তলৰ ফালে ল'ম আৰু ইয়াতে ওপৰত আমি হালধীয়া কৰিম। তো হালধীয়া যেতিয়া আমি কৰিম বিগিনাৰ মেথডত, যদি আমি হালধীয়াটো গোটেই ওপৰত আনো, তেতিয়াহ'লে অকল এটা সূত্ৰৰে গোটেইকেইটা কৰ্নাৰত আনিব পাৰি। আৰু সূত্ৰটো এনেকুৱা, R ৰিভাৰ্স D ৰিভাৰ্স R D R ৰিভাৰ্স D ৰিভাৰ্স R D। যেতিয়ালৈকে ইয়াতে হালধীয়া নাহে, তেতিয়ালৈকে আমি সেই সূত্ৰটো লগাই থাকিম। আৰু এতিয়া চাওক ইয়াতে হালধীয়া আহিল, তো আমি এইটো সাইড কৰিম, ইউ ৰিভাৰ্স কৰি যিকোনো এটা লগাই আমি ইয়াতে কৰ্নাৰটো আনিম। তো ইয়াতে হালধীয়া নোহোৱা কৰ্নাৰটো ৰখি ইয়াতে আকৌ সেই একেটা সূত্ৰই লগাম, R ৰিভাৰ্স D ৰিভাৰ্স R D, যেতিয়ালৈকে ইয়াতে সেউজীয়াটো আহি হালধীয়াটো নাহে। তো এতিয়া আহিল, এইটো আমি সাইড কৰি দিলোঁ, এইটোত নাই। তো এতিয়া আকৌ সেই একেটা সূত্ৰই লগাম, R ৰিভাৰ্স D ৰিভাৰ্স R D। তো ইয়াতে আহিল, এইটো সাইড কৰি দিম আৰু এইটো লাষ্ট পিচটোক আমি সেই একেটা সূত্ৰতে লগাম, যেতিয়ালৈকে
ইয়াতে ওপৰত হালধীয়া পিচ কালাৰটো নাহে তো এতিয়া চাওক এতিয়া আহিল তো এতিয়া আমাৰ যিকোনো এটা সাইডত দুটা কালাৰ মেচ হৈ থাকিব তো এইটো আছে ইয়াতে নাই ইয়াতে নাই ইয়াতে নাই তো এইটো আছে ৰঙা তো আমি ৰঙাৰ সাইডত লৈ যাম মোৰ ইয়াতে মোৰ ৰঙা কালাৰটো মেচ হৈছে তো মই ৰঙাটোক বেক সাইডত ৰাখিম তো আমি এটা কেছ বনাম ইয়াতে ওপৰত হালধীয়া আৰু যিটো কালাৰ মিলে মোৰ এতিয়া ৰঙাটো মিলিছে কাৰণে মই ৰঙা সাইডটোক বেক সাইডত ৰাখিছোঁ আৰু অটোমেটিক বগাটো ডাউন লেয়াৰত থাকিব তো ইয়াতে এটা এলগৰিথম লগাম L reverse U R reverse 2D R U reverse R reverse 2D 2R and back reverse তো এনেকৈ গোটেই কিউবটো সলভ হ'ব কেতিয়াবা এনেকুৱা হ'ব পাৰে হালধীয়াটো আমি গোটেই মিলাম কিন্তু কাণৰ এটাও কালাৰ মিলি নাথাকে তো আমি সেই একটা সূত্ৰই লগাম L reverse U R reverse 2D R U reverse R reverse 2D RD and back তো ইয়াতে এবাৰ যিকোনো এটা কালাৰ মিলিব এবাৰ মিলিছে কমলা তো আমি কমলা সাইডত লৈ যাম আৰু সেই একটা সূত্ৰই লগাম তো এনেকৈ 2x2 কিউব মিলোৱা হয় বিগিনাৰ মেথডত